কেকেদা কি হল মই চেজু গলো ধৰা ৰমত কেকেদা ইয়াৰ নৰে আৰু কোন ৰম হে ঠিকানে কান্দিবলৈ কৈছো ধীৰজ ৰাখো কোন ধীৰজ হে ধৈৰ্য ধৰকচোন কি হলনো কিয় কান্দি আছে নোৱাৰো মই চেজু চৰি চাবহে অলপ খাতনিয়াৰ আমি ইমিডিয়েট এফালে যাব লাগিব বৰ ডাঙৰ ঘটনা হৈছে কি হ'ল এখন বিয়াত ফুড পয়জনিং হৈ বহুত মানুহ হস্পিটেলাইজ হৈছে চেণ্ট্ৰেল হস্পিটেল ক'ৰ বিয়ানো সুন্দৰপুৰত ক'ৰ সুন্দৰপুৰ সুন্দৰপুৰৰ বিয়া সুন্দৰপুৰৰ বিয়া বোলে কোনে খবৰ দিছে কি হ'ল আকৌ মণিও সেইখন বিয়াত গৈছে মণিপুৰ কি হ'ল সেইখন বিয়া এই খাতনি মণি কেকেদা কেকেদা কি হল মই চেজু গলো ধৰা ৰমত কেকেদা ইয়াৰ নৰে আৰু কোন ৰম হে ঠিকানে কান্দিবলৈ কৈছো ধীৰজ ৰাখো কোন ধীৰজ হে ধৈৰ্য ধৰকচোন কি হলনো কিয় কান্দি আছে নোৱাৰো মই চেজু গলো ধৰা কেকেদা তেৰি খাতনিয়াৰ ৰ'বচোন ৰ'ব মণিপুৰ সঁচাই গৈছে গৈছে মই ফোনটো লগা আকৌ ৰ'ব জয় দেখো জয় কোৱা হেল্ল' ক'ত আছে মইতো ডিউটিতে আছো ডিউটি বাদ দিয়ক এই ডিউটি মই কেনেকৈ বাদ দিম অফিচ বাদ দিয়ক চেণ্ট্ৰেল হস্পিটেলত যাওক মণি ফুড পয়জনিং হৈ তাত পৰি আছে কি মই গৈ আছো আপুনি যাওক মই গৈ আছো এই তেৰিকা মই মিছাকৈ পোৱা নাই ভণ্টিৰ ফুড পয়জন চেণ্ট্ৰেল নাৰ্ছিং হোমত পৰি আছে এইটো আকৌ কি কৈ গৈছে এই যোৱাই যাব কৈছে তই হস্পিটেলত আছ হে ভগৱান তহঁত চব পাগলে হলি তয়ো যোৱাই আৰু বল এই তেয়াতো ফুড পয়জন হোৱা বুলি কৈছে মই সেইকাৰণে তাক অকলে নপঠিয়াও একলে খাতনিয়াৰ ৰ'বচোন এতিয়া কন্দা কটা কৰি কি লাভ বলক আমি এতিয়া চিভিললৈ যাওঁ আৰু কেছটো এবাৰ ইনভেষ্টিগেশ্যন কৰি আহোঁ বলক মণি জয় এই তুমি কি মানুহে তুমি দেখোন ভণ্টি মেডিকেলত থকা বুলি কৈছিলা কিয় তুমি আজি বিয়া খাবলৈ যোৱা কথা নাছিল ক'তনো আজি কাইলেহে বিয়া কাইলৈ মই আকৌ আজি বুলিহে ভাবিছিলো হ'বহে পাগল কৰি দিব আপুনি বলক এতিয়া চৰি ছাৰ আচলতে তাই মোক সুন্দৰপুৰ যাম বুলি কৈছে যে এইজনী মোক জ্বলাই খাইছে এইজনী হ'বহে তৰা ব'লা ছাৰ মাইনা হ'ব দিয়ক বাইদেউ আপুনি যাওক মই মাইনাক ৰাখিম নহয় আপুনি পাৰিব জানো কেলে নোৱাৰিম আপুনি যাওক তেনেহ'লে বৌ আপুনি থাকক খাতনিয়াৰ বলক তৰা আহা বলক ছাৰ আহিছো কেকেদা মাইনা মাইনা উঠিল নেকি সাৰ পালি নেকি হৈ আছে আচ্ছা এইখন ফুটাপ কৰি দিয়া আপুনি নহলে হেই কওক মোলে দিয়ক আপুনি কওক নেলাগে কুলা চেঞ্জ কৰিলে সাৰহে পাব आपको तकलीफ होगा नहीं होगा ये बंदूक लोहा पीठी है उसके लिए डबल बेड है अच्छा বাৰু তই কিমান কামৰ মানুহ এতিয়াহে প্ৰমাণ চাম